কোকৰাঝাৰ সমজিলা যেহেতু পোনপ্ৰথমবাৰৰ বাবে 5খন গাঁও পঞ্চায়ত সংযোগ হৈছে আৰু সেইবাবে নৈ মাতৃক এই সমষ্টিটো কমেও ইয়াত দেখুওৱা হৈছে যে ইয়াত 7খন নৈ জল সম্পদৰ পৰিপুষ্ট বুলি কিন্তু চাবলৈ গ'লে দিগজ নোৱা নৈ কুলচিকে আদি কৰি কেইবাখনো উপনৈও আছে এই অঞ্চলৰ বা এই সমজিলাৰ মাজেৰে বৈ গৈছে এতিয়া এই নৈসমূহৰ যি মথাউৰি নিৰ্মাণ এই মথাউৰি নিৰ্মাণৰ ক্ষেত্ৰত মই এটা কথা ক'ব খুজিছোঁ যে যোৱাবেলি 2022 চনৰ 23 চনৰ যি ভয়াৱহ বান সেই বানত আমাৰ পূৰ্বৰ জলসম্পদ মন্ত্ৰী বিজয় হাজৰিকা ডাঙৰীয়া গৈছিলে তেওঁ নিজেও প্ৰত্যক্ষ কৰিছিল আৰু তেতিয়া তেখেতে ডিমিলা আৰু আমাৰ কালপানী এই দুখন নৈ বানে আমাক একেবাৰে পশ্চিম দৰঙক বিধ্বস্ত কৰে তেতিয়া তেখেতে কৈছিলে যে এইবাৰ আমি ডিমিলাখনৰ আমি মানে 7 কিলোমিটাৰ পথ আমি দুয়োফালে মথাউৰি নিৰ্মাণ কৰিম তাৰপিছত আমি পিছৰ বছৰত আমি কৰিম গতিকে ডিমিলা আৰু কালপানী যেহেতু পিছত কৰিম বুলি কৈছে বিজ্ঞানসন্মতভাৱে গতিকে ডিমিলা নৈখনৰ আচলতে 95% কামটো যে মানে শেষ হওঁ বুলি কৈছে সেইটো সত্য নহয় আচলতে 7 কিলোমিটাৰ পথে দুফালে মথাউৰি নিৰ্মাণ হৈছে বাবে তাৰহে 95% কাম শেষ হোৱা বুলি কৈছে কিন্তু গোটেই নৈখন মথাউৰি যদি নিৰ্মাণ কৰা নহয় সম্পূৰ্ণভাৱে তেতিয়াহ'লে কিন্তু আমাৰ এই আধৰুৱা মথাউৰি নিৰ্মাণ কৰি কোনো লাভ নহ'ব গতিকে এই ক্ষেত্ৰত আমি তেখেতৰ অন্তত এই বছৰতে যাতে কামখিনি হয় আৰু শাকতলাও আৰু বিশেষকৈ কালপানী যাতে কামখিনিও অহা বছৰ বা এই বছৰ আৰম্ভ হয় সেইটো কাৰণে মই অনুৰোধ জনাইছোঁ আৰু লগতে এটা গুৰুত্বপূৰ্ণ কথা যে শাকতলা নৈ কথা সকলোৱে জানে যে আমাৰ মঙলদৈ বিধানসভা সমষ্টি আৰু চিপাঝাৰ বিধানসভা সমষ্টিৰ মাজতেই কিন্তু এই শাকতলা নৈ 2023 বৰ্ষত যি ভয়াৱহ বান সেই ভয়াৱহ বানে কেনেকৈ মঙলদৈ চহৰকে প্ৰমুখ কৰি বিধ্বস্ত কৰিছিল এই কথা নিশ্চয় মনত আছে কিন্তু সেয়া আছিলে যে পূব পাৰৰ মথাউৰিটো মানে ভাঙি যোৱাৰ কাৰণে কিন্তু এতিয়া পশ্চিম পাৰৰ যিটো মথাউৰি য'ত নেকি গোটেই চিপাঝাৰ সমষ্টিটো তাত নিহিত হৈ আছে আজি সেই মথাউৰিটো দুৰ্বল হৈ আছে আৰু একেধৰণে যদি ভয়াৱহ বান আহে তেতিয়াহ'লে কিন্তু কোন মুহূৰ্তত সেই মথাউৰিয়ে শাকতলাৰ এই পশ্চিম পাৰৰ মথাউৰিয়ে চিপাঝাৰ সমষ্টিটোক বিধ্বস্ত কৰে তাৰ ভয়ত মানুহৰ কিন্তু শান্তি নাই সেইকাৰণে এই দিশটো মই মাননীয় আমাৰ মন্ত্ৰী ডাঙৰীয়াৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ আৰু লগতে মই আৰু এটা মাথোন মই ইয়াৰ পিছত এইটো উত্তৰ দিয়াৰ পিছত আৰু এটা গুৰুত্বপূৰ্ণ কথা ক'ম আৰু এটা আছে পিছত সুধিব আপুনি চাবলিমেণ্ট পাব নহয় এটা মিনিষ্টাৰ এনচাৰ প্লিজ মাননীয় অধ্যক্ষ মহোদয় মাননীয় সদস্য ডক্টৰ প্ৰমানন্দ ৰাগবংশী ডাঙৰীয়াই যিখিনি ক'লে তাৰ ভিতৰতে শাকতলা নদীৰ বোট বেংকৰ মথাউৰি কাম নিৰ্মাণ ইতিমধ্যে আৰম্ভ হ'লেই আৰু বেছি দীঘল নাই আৰু অকণমান হ'লে হয়তো শাকতলা মথাউৰিখিনি সম্পূৰ্ণ হ'ব বোট বেংক মানে পূবৰ সেইটো হৈছে হয় কিন্তু পশ্চিমৰটো আৰম্ভ হোৱা নাই পশ্চিম পাৰৰ যিটো চিপাঝাৰ সমষ্টি পশ্চিম এটা পাৰ আৰম্ভ সম্পূৰ্ণ হৈছে আৰু এটা পাৰ আপোনালোকৰ কৰিবলগীয়া হৈ আছে বা এইটো আমাৰ হয়তো খুব কম সময়ৰ ভিতৰত আমাৰ কৰা হ'ব ডিমিলা নৈ দুই পাৰৰ মথাউৰি প্ৰায় 95% বুলি আছে আপুনি কৈছে যে ইয়াৰ আৰু 7 কিলোমিটাৰমান নিৰ্মাণ কৰিবলৈ বাকী আছে আপুনি মোৰ পিনে চাই কওক মোৰ পিনে চাই আৰু 95% কাম সম্পূৰ্ণ হৈছে বুলি কৈছে আৰু অকণমান কাম বাকী আছে সেইখিনি আমি মাননীয় বিধায়কজনৰ পৰা জানি ল'ম যে আৰু কোনডোখৰৰ পৰা কোনডোখৰ কাৰণ যিহেতু খুব কম দিন হৈছে মই এই বিভাগটোৰ দায়িত্ব লোৱা আৰু এতিয়ালৈকে নিজে তাত গৈ যিহেতু চোৱাগৈ নাই সেইকাৰণে আমি তাত গৈ চাই গম পাম বা তেখেতৰ লগত আলোচনা কৰি যে কেনেধৰণে কি হ'ব কালপানী নৈত জলসম্পদ বিভাগে ইতিমধ্যে মথাউৰি নিৰ্মাণৰ কাম হাতত এইকাৰণে লোৱা নাই তাতে কিছু অসুবিধা কিছুমান আছে জনবসতি আৰু হেৰিক লৈ পেলাই আৰু বিজ্ঞানসন্মত সমাধানৰ আমি ইতিমধ্যে আলোচনা কৰিছোঁ আমি যদি অনুমোদন পাওঁ আমি পুঁজিৰ সাপেক্ষে এই কামখিনি কৰাৰো এটা ইতিমধ্যে আমি তাতে সিদ্ধান্ত লোৱাৰ কথাটো মই মাননীয় অধ্যক্ষ মহোদয়ৰ যোগেদি আমাৰ মাননীয় সদস্যগৰাকীক জনাইছোঁ ইয়াৰ উপৰিও তেখেতে যোৱা সময়ছোৱাত আমাৰ প্ৰায় 200 কোটিৰ ওচৰত আমাৰ তাতে মথাউৰি নিৰ্মাণৰ আৰু গৰাখহনীয়া কাম
আমাৰ চিপাঝাৰ সমষ্টিত হৈছে। তাৰ বাবে এইবাৰ আমি বানপানী তেনেধৰণৰ ভয়াৱহতা আমি সেই অঞ্চলত দেখা নাই, যি আজিৰ পৰা প্ৰায় 2 বছৰ আগতে দেখিছিলোঁ। সেইকাৰণে বান নিয়ন্ত্ৰণ বিভাগে যেনেধৰণে কৰিব লাগে কাম, সেই তেনেধৰণে কামখিনি কৰি আছে আৰু বহুখিনি কৰিবলৈ বাকী থাকে। কাৰণ আপুনি জানে মাননীয় অধ্যক্ষ মহোদয় যে আমাৰ নদীসমূহে কেনেধৰণে বিভিন্ন সময়ত বিভিন্ন বানপানীৰ জৰিয়তে গতিপথ সলায় বা ইৰ'চন আনে, সেইখিনিও আমি সময়ে সময়ে যাতে কামখিনি কৰি যাব পাৰোঁ, তাৰ বাবে আমি বিভাগীয় কৰ্তৃপক্ষ সদায় সাজু থাকে। আৰু মাননীয় সদস্যগৰাকীৰ লগত আলোচনা কৰি ল'ম যে আৰু কোনখিনি কাম কৰিলে সম্পূৰ্ণভাৱে বানপানীমুক্ত তেওঁ অঞ্চলটো হ'ব পাৰে, তাৰ বাবে মই অধ্যক্ষ মহোদয়ৰ যোগেদি মাননীয় সদস্যগৰাকীক জনাইছোঁ। কি আছে? সন্মানীয় অধ্যক্ষ মহোদয়, আমি এই সম্পৰ্কত অৱশ্যে মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ সৈতে আমি বহিছোঁ, যাতে সম্পূৰ্ণভাৱে বান আমি নিয়ন্ত্ৰিত সমষ্টি হিচাপে যাতে গঢ়ি তুলিব পাৰি। কাৰণ আপোনালোকে সকলোৱে জানে যে আমাৰ এই চিপাঝাৰ সমষ্টিটো এতিয়া গুৱাহাটী মহানগৰী উপকণ্ঠ হিচাপে পৰিগণিত হৈছে। তাৎপৰ্যপূৰ্ণভাৱে আমাৰ যি নেকি ৰঙামাটিৰ পৰা কুৰুৱালৈকে যিটো মথাউৰি পথ, সেই পথছোৱা যদি সুন্দৰভাৱে ফেভাৰ ব্লক কৰে যদি কৰা হয়, তেতিয়াহ'লে আধৰুৱা হৈ আছে এতিয়া, সেইখিনি সম্পূৰ্ণ কৰিব লাগে। আৰু ননৈ দুয়োপাৰৰ মথাউৰি যদি সুন্দৰভাৱে লোক নিৰ্মাণ বিভাগৰ জৰিয়তে কৰা হয়, তেতিয়াহ'লে মই ভাবোঁ যে আমাৰ একেবাৰে কুৰুৱালৈকে 2টা পথ আমাৰ নিৰ্মাণ হৈ গ'লে মানুহৰ বহুত যাতায়াতিক এটা সা সুবিধা হ'ব। এতিয়া মই আহিছোঁ এটা গুৰুত্বপূৰ্ণ কথাৰ বাবে যে এই মথাউৰি যেতিয়া ৰঙামাটি আৰু কুৰুৱা মথাউৰিৰ ঠিক ৰূপৰী কাষ সৰুখুটি প্ৰকল্পৰ আগমুহূৰ্তত সেই ৰূপৰী কাষৰ দাঁতিত অসংখ্য দোকান বজাৰ বহিছিল আৰু সেই সম্পৰ্কত আমি দৃষ্টিগোচৰ কৰিছিলোঁ। আৰু আমাৰ প্ৰশাসনে সেই মথাউৰি দাঁতিত থকা দোকানবোৰ মানে তেওঁলোকে উচ্ছেদ কৰিবৰ কাৰণে বিধিগতভাৱে তেখেতসকলে কামখিনি কৰিছিল। কিন্তু সেই কামখিনি কৰাৰ পাছতো আজিলৈকে কিয় সেই দোকানসমূহ উচ্ছেদ কৰা নাই সম্পূৰ্ণভাৱে, সেই তথ্যটো ক্ষেত্ৰতহে মই এইখিনি কথা এইবাবেই ক'বলগীয়া হ'ল যে যিহেতু মথাউৰি পথ যদি দাঁতিত প্ৰকাণ্ড এডাল গছ আছিল আৰু সেই গছডাল এজোপা এতিয়াও আছে, কিন্তু যোৱা 7 এপ্ৰিল তাৰিখে নিৰ্বাচনৰ আগমুহূৰ্তত তাতে যেতিয়া আমাৰ সমৰ্থকসকলে সেই গছডালত যেতিয়া তেওঁলোকে প্ৰচাৰৰ বাবে কাগজ পত্ৰ মানে আঁৰিবলৈ গৈছিলে, তেতিয়া তাত থকা মাতব্বৰ কেইগৰাকী মানে ক'লে যে সেই গছডালত আপোনালোকে কিয় মাৰিছে, প্ৰচাৰ পত্ৰ কিয় আঁৰিছে। তেতিয়া তেওঁলোকে ক'লে কি যে ইয়াততো এডাল মানে আমাৰ হেৰিহে মানে এটা গছহে, মথাউৰি দাঁতিত থকা এটা গছ, এই গছৰ ওপৰত আকৌ কিয় মাৰিব নোৱাৰোঁ। কৈছে কি যে এয়া মছজিদৰ গছ, গতিকে এই গোটেই জেগাখিনি আমাৰ মছজিদৰ। কৈছে যে মথাউৰি ওপৰত কেনেকৈ মছজিদ হ'ব পাৰে। শেষত যেনিবা কি হৈ গ'ল, ৰ'ব মোৰ কথা আছে, এইটো গুৰুত্বপূৰ্ণ কথা। তাত কিন্তু তাৎপৰ্যপূৰ্ণভাৱে তাত কিন্তু আপোনালোকে মন কৰিব, সেই মথাউৰি দাঁতিত থকা যিবিলাক দোকান আছে তাত হিন্দুৰো দোকান আছে 2খন। তাৎপৰ্যপূৰ্ণভাৱে আৰু এটা কথা কৈছোঁ, যিকেইজনে আঁৰিবলৈ গৈছিল তাত কিন্তু না এইটো লগত জড়িত মথাউৰি তাৰপিছত মাতত পৰে এনেকুৱাকৈ তেওঁলোকক এই 4জন ল'ৰাক এনেকৈ মাৰিছে। গতিকে এই সম্পৰ্কত দোকান বজাৰসমূহ উচ্ছেদ কৰাৰ বাবে ইতিমধ্যে আজি প্ৰায় কিমান দিন হ'ল চাওক, 27 তাৰিখৰ পৰা আজিলৈকে কিয় উচ্ছেদ কৰা হোৱা নাই। সেই ক্ষেত্ৰত যিহেতু তেখেতৰ দায়িত্ব আছে যে যদি মথাউৰিৰ ওপৰত যদি দাঁতিত যদি এই ধৰণে মানে দোকান বজাৰ বহে, তেতিয়াহ'লে কি মূল্য থাকিল আমাৰ মথাউৰি নিৰ্মাণৰ। মই সেইটো উত্তৰ মোৰ লাগে। মাননীয় অধ্যক্ষ মহোদয়, মথাউৰিৰ ওপৰত বা দাঁতিত কোনো পক্ষ বা ব্যক্তিয়ে ঘৰ দেৱাল আদি নিৰ্মাণ কেতিয়াও কৰিব পৰা নিৰ্দেশনা নাথাকে বা নোৱাৰে। আৰু কেতিয়াবা এনক্ৰচমেণ্ট হোৱা দেখা যায়, তেতিয়া আমি সময়ে সময়ে আমি কিছুমান আমি পত্ৰ লিখোঁ বিভাগীয় কৰ্তৃপক্ষক, কাৰণ এভিকশ্যন আৰু সেই গোটেইখিনি আমাৰ পাৰ্টত নপৰে। আমি খালি মথাউৰিসমূহ যাতে সুৰক্ষিত হৈ ৰাখিব পাৰে আৰু তাত যাতে কোনো ব্যক্তিয়ে ঘৰ বা যিকোনো ধৰ্মীয় অনুষ্ঠান বা প্ৰতিষ্ঠান বা দোকান এনেকুৱা কৰিব নোৱাৰে, তাৰ বাবে আমি লিখোঁ। আৰু ইতিমধ্যে আমি 18/5/2026 চনত এখন চিঠি অলৰেডি আমি দিছিলোঁ ৰাজহ চক্ৰ বিষয়া মহোদয়ক, যে এই গোটেই বিষয়টো তেখেতে যিখিনি কৈছে তাৰ আগতেই এখন চিঠি, মই উক্ত চিঠিৰ প্ৰতিলিপি আপোনাক দি দিম। আৰু মই কথাটো উচ্ছেদটো আমাৰ দায়িত্বত নপৰে। আমি উচ্ছেদ কৰিব পৰাহেঁতেনতো বাকীখিনি সমস্যা বেলেগ বিভাগ নালাগে। উচ্ছেদ কৰা বিভাগ হ'ল আমাৰ জিলা আয়ুক্ত, চক্ৰ বিষয়া আদি। কিন্তু আমি যিখন চিঠি লিখিছোঁ, য'ত আমি
চিন্তিত যে আমাৰ মথাউৰি কিনাৰত এনেধৰণৰ বহুখিনি অনুষ্ঠান গঢ় লৈ উঠিছে আৰু মথাউৰি কিনাৰত যিহেতু এনেকুৱা ধৰণৰ কোনো পকী অনুষ্ঠান বা এনেধৰণৰ কোনো নিৰ্মাণ কাৰ্য কৰিব নোৱাৰে তাৰ বিষয়ে ইতিমধ্যে আমি জিলা কৰ্তৃপক্ষক সকলোখিনি জনোৱা হৈছে